নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অসম বুৰঞ্জীৰ যি সাৰমৰ্ম সেয়া তন্নতন্নকৈ সহজ সৰল ভাষাৰে আলোচনা কৰাৰ উদ্দেশ্যৰে আমি কেইটামান ভিডিঅ' প্ৰস্তুত কৰিম তাৰে এইটো হৈছে প্ৰথম ভিডিঅ' প্ৰাচীন অসমক মহাভাৰত আৰু ৰামায়ণত প্ৰাগজ্যোতিষপুৰ বুলি উল্লেখ আছে এডৱাৰ্ড গেইটে এ হিষ্টৰী অৱ আছামত উল্লেখ কৰিছে প্ৰাগ মানে হৈছে পূব দিশৰ আৰু জ্যোতিষ শব্দৰ অৰ্থ হৈছে জ্যোতিষবিদ্যা অৰ্থাৎ দুইটা মিলালে হ'ব পূবৰ জ্যোতিষ চৰ্চাৰ নগৰ এই প্ৰশ্নটো আগতেও কম্পিটিটিভ এক্সামসমূহত আহি থকা দেখা যায় পৰৱৰ্তী স্লাইডখনলৈ যদি আমি চাওঁ সমুদ্ৰগুপ্তৰ বিখ্যাত এলাহাবাদ স্তম্ভলিপিত কামৰূপ শব্দটো প্ৰথম উল্লেখ কৰা হৈছিল কালিকা পুৰাণক অসমৰ প্ৰাগৈতিহাসিক যুগৰ সৰ্বোচ্চ উৎস হিচাপে বিবেচনা কৰা হয় 3 নম্বৰ পইণ্টটোত কৈছে যোগিনী তন্ত্ৰত উল্লেখ আছে যে প্ৰাচীন কামৰূপৰ 4টা ভাগ আছিল আৰু সেইকেইটা হৈছে ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ আমি ইয়াত খুব ছুটিকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু যিসমূহৰ ওপৰত প্ৰশ্ন আহে সেইসমূহে আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ এনেই আমাৰ এনেকুৱা সাধাৰণ পৰীক্ষাবিলাকৰ কাৰণে আমি যদি গোটেই অসম বুৰঞ্জী তন্নতন্নকৈ মিলি চাবলৈ হয় তেনেহ'লে আপোনালোকৰ অকল অসম বুৰঞ্জীতে গোটেই সময়খিনি শেষ হৈ যাব পৰৱৰ্তী স্লাইডখনলৈ আগবাঢ়িছোঁ আমি পাইছোঁ দানৱ বংশ অসমৰ আটাইতকৈ পুৰণা বংশ এই প্ৰশ্নটো সুধিব পাৰে কালিকা পুৰাণৰ মতে এই বংশটো কিৰাত মূলৰ প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা মহিৰংগ দানৱ এই প্ৰশ্নটো পৰীক্ষাত সুধি থাকে মহিৰংগ শব্দটো মাইৰং শব্দৰ সংস্কৃত ৰূপ এই প্ৰশ্নটোও সোধে আৰু বৰ্তমান মাইৰাং পৰ্বত বুলি জনা পৰ্বতটো বেলতলাৰ ওচৰত শ্বিলং গুৱাহাটী পথত আছে এই প্ৰশ্নটোও সুধি থাকে যিসমূহ প্ৰশ্ন পৰীক্ষাত সুধি থাকে সেই প্ৰশ্নসমূহৰ পইণ্টসমূহ লৈ অনা হৈছে পৰৱৰ্তী পইণ্টটোত কৈছে মহিৰংগ দানৱৰ পিছৰ ৰজা হৈছে হতকাসুৰ আৰু হতকাসুৰৰ পিছত ক্ৰমে সম্ভাসুৰ ৰত্নাসুৰ আৰু ঘটকাসুৰ এই দানৱ বংশৰ ৰজা হৈছিল ইয়াৰ পিছৰ আলোচনাৰ বিষয় হৈছে ভূম বংশ নৰকাসুৰে ঘটকাসুৰক হত্যা কৰি ভূম বংশ প্ৰতিষ্ঠা কৰিছিল নৰকাসুৰ বানাসুৰৰ সমসাময়িক ৰজা আছিল এই প্ৰশ্নটো সোধে যে তলৰ কোনজন নৰকাসুৰৰ সমসাময়িক ৰজা আছিল নৰকাসুৰৰ মাতৃৰ নাম আছিল পৃথিৱী বা ভূমি সেইকাৰণে নৰকাসুৰক ভূম বুলিও জনা গৈছিল এই কথাটো আপোনালোকে মনত ৰাখিব কৃষ্ণই নৰকাসুৰক হত্যা কৰি ভগদত্তক কি কৰিছিলে ৰজা পাতিছিলে এই ভগদত্ত কোন আছিলে নৰকাসুৰৰ ডাঙৰ পুত্ৰ এতিয়া চাওক নৰকাসুৰৰ এজন সেনাপতি আছিলে সেনাপতিজনৰ নামটো আছিলে মুৰা আৰু মুৰাক যে শ্ৰীকৃষ্ণই হত্যা কৰিছিলে সেইকাৰণে শ্ৰীকৃষ্ণক মুৰাৰী বুলি কোৱা হয় এই কথাটো আপোনালোকে মনত ৰাখিব লাগিব এতিয়া যেতিয়া নৰকক মাৰিবলৈ শ্ৰীকৃষ্ণ আহি আছিলে তেতিয়া ঘোঁৰাৰ সৈতে আহি যিটো বৰ্তমান অশ্বক্লান্তা নামৰ ঠাই আছে সেই ঠাইতে জিৰণি লৈছিলে আৰু তাতে পিছলৈ এটা মন্দিৰ হ'ল মন্দিৰটোৰ নামকে কোৱা হৈছে অশ্বক্লান্তা মন্দিৰ পৰৱৰ্তী পইণ্টত কৈছে ভগদত্তৰ অন্য নাম হ'ল শৈলালয়া ভগদত্ত কোন আছিলে নৰকাসুৰৰ বৰপুত্ৰ এই শৈলালয়াৰ অৰ্থ হৈছে পৰ্বত যাৰ ঘৰ আৰু ভগদত্তৰ আছিলে দুজনী জীয়ৰী এজনীৰ নাম আছিলে ভানুমতীক কি কৰিলে দুৰ্যোধনলৈ বিয়া দিলে আৰু তাৰ স্মৃতিত কি কৰিছিলে পাণবজাৰ স্থিত দীঘলী পুখুৰীটো খন্দাইছিলে এই প্ৰশ্নটো সুধি থাকে পৰীক্ষাত 2 নম্বৰজনী ছোৱালী আছিলে ধনুমতী এই প্ৰশ্নটো সোধে ভগদত্তৰ দ্বিতীয়জনী জীয়ৰীৰ নাম কি ধনুমতী কালে বিয়া দিলে ধৃষ্টদ্যুম্নলৈ বিয়া দিলে পৰৱৰ্তী স্লাইডত পাইছোঁ আমি ভগদত্তই কৌৰৱৰ পক্ষত থাকি মহাভাৰতৰ যুদ্ধ কৰিছিল কৰিবই শহুৰেক কুৰুক্ষেত্ৰ যুদ্ধৰ 12 নং দিনা অৰ্জুনে বধ কৰে আৰু ভগদত্তৰ কাহিনী দ্ৰোণ পৰ্বত উল্লেখ আছে ভগদত্তৰ হাতীটোৰ নাম আছিলে সুপ্ৰতীক এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এতিয়া চাওক কথাটো এনেকুৱা ধৰণৰ কিছুমানে ইয়াৰ ওপৰতে কোৰ্চ কৰি হাজাৰ টকা আপোনালোকৰ পৰা লৈ আছে কোন কাৰ শহুৰেক হোৱাৰ কাৰণে কাৰ লগত যুদ্ধ কৰিলে সেইখিনি বুজাবৰ কাৰণে আপোনালোকে
খুব ধুনীয়াকৈ কিতাপ পঢ়ক, এনেকুৱা ধৰণে বুজি লওক আপোনালোকে কথাবিলাক। আৰু ইমান ডিটেইলছত আপোনালোকে আসাম হিষ্ট্ৰী বুজিবলৈ নাযাব, নহ'লে অকল আসাম হিষ্ট্ৰী বুজোতে গোটেই সময় আপোনালোকৰ গুচি যাব। মই বাৰে বাৰে এই কথাখিনি ক'ব চেষ্টা কৰিছোঁ আপোনালোকক। পৰৱৰ্তী পইণ্টটোত ক'ব বিচাৰিছোঁ অসুৰ বংশৰ বিষয়ে। অসুৰ বংশৰ প্ৰতিষ্ঠাপক আছিল মাৰিচি। ৰজাসকলৰ নাম ক্ৰমে মাৰিচি, কাশ্যপ, হিৰণ্যকশিপু, প্ৰহ্লাদ, বিৰাচন, তাৰপিছতে বালি আহিলে, বানাসুৰ বা বান ৰজা। এইখিনি হ'ল অসুৰ বংশৰ বিভিন্ন ৰজাৰ নাম। এতিয়া ইয়াৰে ভিতৰত আমাক গোটেইখিনি নালাগে, আমি যিখিনি প্ৰয়োজনীয় সেইখিনিৰ বিষয়ে আলোচনা কৰিম। বান ৰজাৰ বিষয়ে আমি আলোচনা কৰিম। বান ৰজাৰ দেউতাকৰ নাম আছিলে বালি, মন্ত্ৰীৰ নাম আছিলে কুম্ভন্দা, ৰাজধানী আছিলে শোণিতপুৰত, জীয়েকৰ নাম আছিলে উষা আৰু নাতিনীয়েকৰ নাম হৈ গ'ল ভালুক। এতিয়া বান ৰজাই তেজপুৰত মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ নিৰ্মাণ কৰিছিল। ইয়াৰ পৰাতো প্ৰশ্ন আহিয়ে থাকে, আপোনালোকে দেখিয়ে থাকে। নেক্সট চাওক, উষা অনিৰুদ্ধৰ বিবাহক গন্ধৰ্ব বিবাহ বুলি জনা যায়। এই প্ৰশ্নটো সুধি থাকে যে উষা অনিৰুদ্ধৰ বিবাহক কি বিবাহ হিচাপে জনা যায়। আৰু এটা কথা কৈ থওঁ, এই যিটো ভালুক, তেখেতে কি কৰিছিলে? তেখেত আছিলে বান ৰজাৰ নাতি। তেখেতে ভালুকপুঙত যিটো নিজৰ ৰাজধানী প্ৰতিষ্ঠা কৰিলেগৈ, আৰু তাৰ ফলতেই বৰ্তমানৰ যিটো অকা জনগোষ্ঠী সেইটোৰ সৃষ্টি হৈছিলে বা উদ্ভৱ হৈছিলে। নেক্সট আমি দুজনমান ৰজাৰ বিষয়ে চাব বিচাৰিছোঁ। ভীষ্মক ৰজা, ৰাজ্যখনৰ নাম হৈছে বিদৰ্ভ, বৰ্তমানৰ শদিয়া। এই প্ৰশ্নটো সোধে। ৰাজধানী আছিলে তেখেতৰ কুণ্ডিল নগৰ। কুণ্ডিল নগৰ ক'ত? কুণ্ডিল নদীৰ পাৰত অৱস্থিত। এতিয়া ভীষ্মকৰ কন্যাৰ নাম আছিলে ৰুক্মিণী, শ্ৰীকৃষ্ণৰ পত্নী। শিশুপালৰ লগত দেউতাকে বিয়া দিব বিচাৰিছিলে, কিন্তু শ্ৰীকৃষ্ণৰ লগত বিয়া হৈ গ'ল। আৰু তেতিয়াই কি কৰিছিলে? ভীষ্মকৰ এজন পুত্ৰ আছিলে, নামটো আছিলে ৰুক্মবীৰ, তেখেতে খেদি আনিছিলে। নেক্সট, চুতীয়াসকলে ভীষ্মকৰ পৰাই নিজ বংশৰ সম্ভেদ পায়। কিন্তু আপোনালোকে আকৌ পৰীক্ষাত আহিলে লিখি নিদিব যে চুতীয়াসকলৰ যি ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিলে বোলে ভীষ্মকে। সেইটো কিন্তু ভুল। পিছলৈ আমি আলোচনা কৰিম এইখিনি বিষয়ে। নেক্সট আমি চাব বিচাৰিছোঁ বৰ্মন বংশ। প্ৰতিষ্ঠাপক আছিলে পুষ্য বৰ্মন। পুষ্য বৰ্মনৰ সমসাময়িক ৰজা হ'ল সমুদ্ৰগুপ্ত, যাক ভাৰতৰ নেপোলিয়ন বোলা হয়। এই প্ৰশ্নটো সোধে। ৰজাসকলৰ বিষয়ে চাম আমি। পুষ্য বৰ্মন, তাৰপিছত সমুদ্ৰ বৰ্মন, এনেকৈ কৰি মহেন্দ্ৰ বৰ্মন, ভূতি বৰ্মন, ভাস্কৰ বৰ্মন। আমাক বিশেষকৈ লাগে ভাস্কৰ বৰ্মনৰ বিষয়ে। ভাস্কৰ বৰ্মনৰ বিষয়ে আমি চাম। কুমাৰ ৰজা বুলি জনা যায়। 594 AD পৰা ভাস্কৰাব্দৰ প্ৰচলন কৰিছিল তেখেতে। হৰ্ষবৰ্ধনৰ বাবে পাত আৰু তুলিকা নামৰ এখন চিত্ৰ পঠিয়াইছিল। এইটো হ'ল মষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। এই কুৱেশ্যনটো বাৰে প্ৰতি সুধি থাকে। নেক্সট, চীনা পৰিব্ৰাজক হিউৱেন চাঙে 643 AD কামৰূপ ভ্ৰমণ কৰিছিল। এই প্ৰশ্নটো বাৰে বাৰে সোধে। তেখেতে নালন্দা যি বিশ্ববিদ্যালয় আছে তালৈও গৈছিল হিউৱেন চাং। আৰু তাত সেই সময়ৰ নালন্দা বিশ্ববিদ্যালয়ৰ যিজন হেড আছিল সেইজনৰ নাম কি আছিলে বাৰু? সেই ব্যক্তিজনৰ নাম আছিলে শিলভদ্ৰ। এই প্ৰশ্নটো বাৰে বাৰে পৰীক্ষাত সোধে, মনত ৰাখিব দেই। তাৰপিছত চাওক, বিদায়ৰ সময়ত ভাস্কৰ বৰ্মনে কেপ অফ স্কিন উপহাৰ দিছিলে। এই প্ৰশ্নটো সোধেনে? বাৰে বাৰে সোধে, হয়নে? উপহাৰ হিচাপে দিছিল যাতে বৰষুণ আৰু ঠাণ্ডাৰ পৰা ৰক্ষা পায়। এইটোও ক'ৰবাত সোধা মই দেখিছোঁ যে কিয় দিছিল। এনেকৈ 5টামান ভিডিঅ'ত আপোনালোকৰ যি অসম বুৰঞ্জী আছে, যিখিনি মেইন ইম্পৰ্টেণ্ট চামাৰিখিনি মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। এইটো প্ৰথমটো ভিডিঅ'। ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ আপোনালোকে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব লাগিব, নহ'লেনো কেনেকৈ পাব? নটিফিকেশ্যন নাপাব, হয়নে? চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু অসম বুৰঞ্জীৰ কেইটামান প্ৰশ্ন লৈ পেলাই মই এটা ভিডিঅ' প্ৰস্তুত কৰি ৰাখিছোঁ। সেই ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী হ'ব। সেই ভিডিঅ'টো এই যিটো লিংক তাতে ক্লিক কৰি আপোনালোকে চাব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।